সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আজি যাব ওলাইছোঁ দুলীয়াজানৰ নিচেই কাষতে ৰঙাগড়া গাঁৱলৈ। ৰঙাগড়া গাঁৱত আজি অসমৰ APSc এক্সামৰ যি এজন ল'ৰাই উত্তীৰ্ণ হৈছে তেখেতক পৰিচয় কৰাই দিব নিবলৈ ওলাইছোঁ। ল'ৰাজনৰ নাম হৈছে শ্ৰী কৃষ্ণকান্ত শইকীয়া আৰু কৃষ্ণকান্ত শইকীয়া ঘৰ ৰঙাগড়াত। গতিকে ৰঙাগড়ালৈ আমি যাম, আপোনালোকে ভিডিঅ'টো চাব আৰু আজি যথেষ্ট ভাল লাগিব কাৰণ ভিডিঅ'টো বহুত জানিবলগীয়া কথা আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। মানে নিনিটো মই কালেক্ট কৰিলোঁ হেৰি পৰা টিপলিং টি ষ্টেটৰ পৰা নিটো এটা ঘৰৰ পৰা, আৰু আমি এতিয়া গৈ আছোঁ তালৈ। আপোনালোকক যে মেনশ্যন কৰিছিলোঁ তালৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো চাই যাব আগলৈ। আমি মধুডিঙৰ পৰা আহি আছিলোঁ। মধুডিঙৰ পৰা আহি আপোনালোকে চিধা আহি এটা লেফ্ট টাৰ্ণ ল'ব লাগিব। লেফ্ট টাৰ্ণটো লোৱাৰ পাছত এই তিনিআলিটো পাব। এই তিনিআলিটো লিম্বু তিনিআলি বুলি কয়। লিম্বু তিনিআলিৰ পৰা ঠিক ৰাইট চাইডে ঘূৰি দিব লাগিব ৰঙাগড়া গাঁৱলৈ। গতিকে আমি এইফালে আগবাঢ়ি যাম। মই ৰঙাগড়া গাঁৱলৈ পালোঁহি আৰু অনুভৱৰ ঘৰলৈ পালোঁ। এয়া হৈছে অনুভৱৰ ঘৰ। অনুভৱ আগৰ মোৰ ভিডিঅ'টো দেখিছে। গতিকে আজি অনুভৱৰ কাৰণে বিশেষকৈ ডাঙৰ খবৰ এটা আছে ইয়াত, কাৰণ অনুভৱৰ ভায়েকে ইমান ভাল খবৰ এটা কৰিছে। আৰু আমি এতিয়া সেই তেখেতসকলৰ ঘৰলৈ যাম আৰু অনুপ মোৰ লগত যাব। গতিকে ভিডিঅ'টো চাই যাব। এয়া হৈছে 2 নং ৰঙাগড়া নামঘৰ। ইমান ধুনীয়াকৈ চাওক আপুনি ভিতৰত। এই নামঘৰ বা ঠিক অকণমান আগলৈ গ'লে তেখেতসকলৰ ঘৰটো পায়। আমি আহি পালোঁহি ৰঙাগড়া, আৰু এয়া ৰঙাগড়াৰ গৌৰৱ হৈছে কৃষ্ণকান্ত শইকীয়া, আৰু কৃষ্ণকান্ত শইকীয়াৰ ঘৰৰ পৰিৱেশ চাওক। আমি ভিতৰলৈ সোমাই যাম ইয়াৰ পাছত আৰু তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আহক ভিতৰলৈ। নমস্কাৰ, মই আপোনালোকক আদৰণি জনাইছোঁ বসন্ত আল্টিমেট ব্লগ চেনেলটোলৈ। স্বাগতম জনাইছোঁ সকলোকে। আৰু আহি পালোঁ ফাইনেলি মই আমাৰ কৃষ্ণকান্ত শইকীয়া দুলীয়াজনৰ গৌৰৱ। আৰু এতিয়া কৃষ্ণকান্ত শইকীয়া আৰু তেখেতৰ পৰিয়ালবোৰৰ লগত চাচ-চিনাকি হ'ম। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব। আমাৰ দুলীয়াজনৰ গৌৰৱ কৃষ্ণকান্ত শইকীয়া, বহুত ভাল লাগিলে আজি তোমালোকে শুনিছা নেকি? আৰু এই কলমটোৰ মূল্য কি হৈছে তুমি বুজি পাইছা। আজিলৈকে তুমি হয়তো ইয়াৰ পৰা এক্সাম দিছিলা বা ভাল কিবা এটা আহিছে, আজিৰ পৰা তোমাৰ এই কলমটোৱে তুমি এটা স্বাক্ষৰ কৰিব লাগে, যাৰ পৰা তোমাৰ বহুত মূল্যৱান হ'ব প্ৰতিটো ক্ষেত্ৰতে। গতিকে এইটো ভালকৈ মনত ৰাখিবা। আৰু আমাৰ দুলীয়াজানৰ কাৰণে, মধুডিঙৰ কাৰণে, বিশেষকৈ ভালৈ পাচলি অঞ্চলৰ কাৰণে ইমান ডাঙৰ গৌৰৱ এটা কঢ়িয়াই আনিছে। সঁচাকৈ এটা জানিবলগীয়া কথা আৰু খুব দেখাবলগীয়া কথা, কাৰণ আমাৰ কাৰণে গৌৰৱ, যিহেতু আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱ। আৰু তেখেতে এই পৰীক্ষা APSc পৰীক্ষাত কি ধৰণে তেখেতে মানে প্ৰিপেৰেশ্যন কৰিছিলে বিশেষকৈ অলপমান জনাব মানে। মই আপোনাৰ 2020 চনৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ, আৰু নটিফিকেশ্যন যেতিয়া ওলাইছিলে তাৰপিছত মই ভালকৈ পঢ়িব ষ্টাৰ্ট কৰিছিলোঁ। আৰু বেছি মই কোচিং লৈছিলোঁ। তাৰপিছত আপোনাৰ লকডাউনৰ কাৰণে কোচিং অফলাইন ক্লাছ বন্ধ কৰিবলগীয়া হয়। তাৰপৰা অনলাইন ক্লাছ ষ্টাৰ্ট হ'ল। অনলাইনতো কেতিয়াবা হয়, মানে নেটৱৰ্কৰ প্ৰব্লেম হয়, বা অনলাইনৰ বস্তু কালেক্ট কৰি মেটেৰিয়েলখিনি মই যিখিনি দৰকাৰখিনি প্ৰিণ্ট আউট উলিয়াই লৈ এনেকৈ যিমানখিনি কষ্ট কৰিব লাগে কৰিছিলোঁ। তাৰপিছতো ক'ৰবাত কিবা থাকিও যায় এনেকুৱা, বা কেতিয়াবা ভাল পথত গৈ থাকিব পাৰি। সেইকাৰণে যিমানখিনি কষ্ট কৰিছিলোঁ সেইমতে মোৰ ঠিকে আছে বুলি মই ভাবোঁ। প্ৰথম প্ৰয়াসো আছিল। ইয়াৰ পিছত তুমি আকৌ ছেকেণ্ড এটেম্প কৰিবা নেকি? হয়, মই কৰিম বুলি ভাবিছোঁ। কাৰণ মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিল আপোনাৰ ACS আৰু APS। ACS বা APS পোৱা হ'লে মই আৰু APSc নকৰিলোহেঁতেন। এতিয়া ভিডিঅ' পোৱাৰ বাবে মই আকৌ এবাৰ চেষ্টা কৰিম। তেখেতে এতিয়া ভিডিঅ' ডেডিকেশ্যন নেশ্যনেল পাইছে বিশেষকৈ, আৰু কিবা পষ্টিং ক'ত কি হ'ব সেইবোৰ কিবা এটা মেনশ্যন কৰিছে। আপোনাৰ ট্ৰেইনিং হোৱাৰ পাছত যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব। আৰু তুমি এনে কোৱাচোন বাৰু, APSc বিশেষকৈ কেইটামান ডেজিগনেশ্যন থাকে বিশেষকৈ? মেইন কোনকেইটা ডেজিগনেশ্যন টপত থাকে? আৰু ACS আৰু APS হ'লে টপত ACS তাৰপিছত APS, তাৰপিছত আপোনাৰ বেলেগ বেলেগ পষ্ট তেওঁলোকে ৰিকমেণ্ড হেৰি কৰি থাকে। চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ বা ডিষ্ট্ৰিক্ট ট্ৰান্সপ'ৰ্ট অফিচাৰ, চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ আছিলে এবছৰ নাই। আপোনাৰ তাৰপৰা আপোনাৰ BDO আছে, এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰী আছিলে, বা আপোনাৰ এক্সচেঞ্জ অফিচাৰ আছে, এছিষ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ। সেই সেনেকুৱা ধৰণৰ ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ অফ এক্সাইজ, লেবাৰ ইনস্পেক্টৰ। বিশেষকৈ 19টা ডেজিগনেশ্যন থাকে বুলি মই গম পাইছোঁ। বিশেষকৈ 19টা।
19টাৰ ভিতৰত টপত তুমি ক'লা যিকেইটা আৰু তুমি ভিডিঅ'লৈকে প্ৰিপেয়াৰ কৰিলা আৰু নেক্সট ট্ৰাই কৰিবা। মই এইবাৰ প্ৰথম প্ৰয়াসত মই ভিডিঅ' পাবলৈ সক্ষম হ'লোঁ। তো মই ভাবিম আৰু ইয়াতকৈ যদি ওপৰলৈ যাব পাৰোঁ চেষ্টা কৰিম, কাৰণ এতিয়া বহুতখিনি পঢ়ি থকাও হৈছে বা আকৌ ৰিভাইজ কৰি আকৌ দিব চেষ্টা কৰিব লাগে। সেইকাৰণে আকৌ দিম বুলি মই ভাবিছোঁ। মানে এতিয়া অনাগত দিনবোৰতহে গম পাম কেনেকুৱা কি হয় বা কি কৰিব পাৰোঁ, কিমান সময় উলিয়াব পাৰোঁ, সেইটো এটা কথা। সময়টো বহুত ইম্পৰ্টেণ্ট হয়। আৰু আজি তুমি ইমান ডাঙৰ এটা ভাল খবৰ পোৱাৰ পিছত প্ৰথম কাক জনাইছিলা? প্ৰথম মই মা দেউতাক জনালোঁ। তেতিয়া মোৰ মা দেউতাই ঘৰত আছিল, সেইটো টাইমত মই মা দেউতাক জনালোঁ। তাৰপিছত মোৰ লাহে লাহে যোনবোৰ কোন মানুহ সিহঁতক মই ফোন কৰিলোঁ বা তেওঁলোকেও মোলৈ ফোন কৰিলে, ৰিজাল্ট দিছে বুলি গম পায়। এনেকৈ ঘৰৰ সকলো মানুহ আহিলে, সেনেকৈয়ে আৰম্ভ কৰিলোঁ। স্কুল কলেজতো জনাইছা ন? স্কুল কলেজত মই য'ত পঢ়িছিলোঁ কটন কলেজত পঢ়িছিলোঁ, তাত ছাৰ মেমক ক'লোঁ। তাৰপৰা মই লগৰ ফ্ৰেণ্ডক ক'লোঁ, য'ত মোৰ ভাল ফ্ৰেণ্ড সদায় ছাপৰ্ট কৰি আছিলে, তেওঁলোকক মই ফোন কৰিলোঁ। বা কিছুমানে মোক ছাপৰ্ট কৰি আছিল, সেইটো টাইমত পাহৰিও গ'লোঁ বা ফোন নাম্বাৰো এভেইলেবল নাছিলে। তেনেকুৱা ধৰণৰ মানে মই যিমানটো পাৰোঁ যোনে ফোন কৰিছে তেওঁলোকক ফোন ৰিচিভ কৰিব চেষ্টা কৰিছিলোঁ। আৰু এটা কথা কোৱাচোন, তুমি এতিয়া যিহেতু বহুত কম বয়সতে এইটো পাইছা, ইমান ডাঙৰ গধুৰ দায়িত্ব এটা পালন কৰিবলৈ অলপ নাৰ্ভাছনেছ আহিবনে বাৰু? নাৰ্ভাছনেছটো আহিবই। এতিয়া দেখা সময় গম পাম কেনেকৈ, কাৰণ ট্ৰেইনিংটো থাকিব, ট্ৰেইনিঙৰ বহুত কথা বুজাব থাকিব বা মোৰ ওপৰতো ছিনিয়ৰ্ছ থাকিব, তেওঁলোকৰো মানে ফিল্ডত তেওঁলোকৰো ক'ব কেনেকৈ কৰিব লাগে। সেইবাবে বহুত চাই চিতি তেওঁলোকৰ কথা পৰামৰ্শ আগবাঢ়ি যাম বুলি ভাবিছোঁ। বা মোৰ ছিনিয়ৰ্ছসমূহ আছে এনেকুৱা অফিচাৰ হিচাপে তেওঁলোকে অলৰেডি এপইণ্ট আছে, তেওঁলোকৰ মানে সহায় ল'ম কেতিয়াবা দৰকাৰ হয়। আৰু হেৰি তোমাৰ প্ৰিপেৰেশ্যনৰ প্ৰথম মানে এক্সামটো দিবৰ কাৰণে কেইটা ষ্টেজ পাৰ কৰিব লাগিছে? প্ৰথম প্ৰিলিমিনাৰী হয়, প্ৰিলিমিনাৰী তাৰপিছত প্ৰিলিমিনাৰী ক্লিয়াৰ কৰাৰ পিছত মেইনছ হয়। মেইনছ এক্সাম পাছ কৰাৰ পিছত ইণ্টাৰভিউলৈ মাতে, ইণ্টাৰভিউৰ পাছত আৰু ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰে। আৰু ইণ্টাৰভিউৰ আৰু ফাইনেল ৰিজাল্টত ইণ্টাৰভিউ প্লাছ আপোনাৰ মেইনছৰ মাৰ্কছটো একেলগে কাউণ্ট কৰি পিনি মেৰিট লিষ্টখন দিয়া হয়। লাষ্ট তোমাক কুৱেশ্যন এটা কৰিম যে তুমি যিহেতু এনেকুৱা এটা ভাল এটা হেৰি দায়িত্ব পালা আৰু আয়ত্ব কৰিলা ইমান ডাঙৰ হেৰি এটা, তুমি এতিয়া নতুন প্ৰজন্মক কি বুলি ক'বা যে কি কৰিব লাগে, কেনেকৈ পঢ়াৰ পদ্ধতিটো আছে? সকলোকে ক'ম যে মই 2019 চনলৈকে মই Apsc কৰি আছোঁ। 2020 চনৰ পৰাহে মই এইটো কৰিছোঁ আৰু আপোনাৰ এইটো মোৰ 2 বছৰ বা 1.5 বছৰমানৰ ভিতৰতে মই যিমানখিনি পাৰোঁ চেষ্টা কৰি ইমানটো পাৰ্গত কৰিছোঁ। সকলোৱে চেষ্টা কৰক। আজিকালি অনলাইনত বহুত সুবিধা পোৱা যায়। অনলাইনত মই বহুত মেটেৰিয়েল মই অনলাইনত PDF যে প্ৰিণ্ট আউট কৰি লওঁ, এনেকুৱা কৰোঁ। আপোনাৰ সেইটো তেনেকৈ ফ'ল' কৰক বা কেতিয়াবা ইউটিউবত চাৰ্চ কৰক। ইউটিউবত বহুত টপাৰ্ছে কেনেকৈ পঢ়িছিলে, কি কৰিছিলে, কি ষ্ট্ৰেটেজি, আৰু সেইখিনি চাই নিজৰ সুবিধামতে তেওঁলোকে প্লেন বনাওক। কাৰণ কিছুমানে নিজৰ সুবিধামতে চাবলগীয়া হয়, সময়টো কেনেকৈ দিব পাৰোঁ। মই যদি আজি 8 ঘণ্টা পঢ়িব পাৰোঁ, কোনোবা 8 ঘণ্টা পঢ়িব নোৱাৰিবও পাৰে, কোনোবাই বহুত পঢ়িব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ কথা। বা ময়ো 8 ঘণ্টা পঢ়িছিলোঁ বুলি নকওঁ, কেতিয়াবা 2 ঘণ্টা 3 ঘণ্টা হৈ যায়, কেতিয়াবা 5 ঘণ্টা হয়, কেতিয়াবা সেনেকুৱা ৰেঞ্জটো ভেৰি কৰি থাকে। কেতিয়াবা সোনকালে হয়, পঢ়িব মন নাযায়, কেতিয়াবা মানে আমনি লগা হয়। আপোনাৰ সেইটোৱে ক'ম যে যি পঢ়িম বুলি ভাবিছে, যি কৰিম বুলি ভাবিছে, ভালকৈ কৰক, হয়তো চবেই ভালকৈ যাব। ঠিক আছে, ধন্যবাদ থাকিলে আমাৰ কৃষ্ণকান্তলৈ। আৰু ইমান ডাঙৰ দায়িত্ব এটা লোৱাৰ আঁৰত বিশেষকৈ দুজন ব্যক্তি সদায় জড়িত হৈ থাকে, আৰু সেয়া হৈছে মা দেউতা। আৰু কৃষ্ণকান্তৰ দেউতা হৈছে এইজন, নমস্কাৰ খুৰা। আৰু খুৰাৰ নামটো জানিব বিচাৰিম। বেণুধৰ শইকীয়া। খুৰা, আপোনাৰ ল'ৰা যিহেতু ইমান ভাল খবৰ এটা আপুনি শুনিলে, আপোনাক কেনেকুৱা লাগিছে? প্ৰথমেই তোমাৰ ল'বলৈ মোৰ ভাল লাগিছে, কাৰণ আমাৰ গাঁওখনত আমাৰ অঞ্চলটোলৈ গোটেই এটা একেবাৰে দি পেলাই ভাল ফল দেখুৱালে। তাৰ কাৰণে হয়তো সি যথেষ্ট কষ্ট কৰিছে। আপোনালোকে দেখিব পাইছে, এইফালে হৈছে কৃষ্ণকান্তৰ মা। আপোনাৰ বেটাৰ ইমান ভাল খবৰ শুনি কেনেকুৱা লাগিলে প্ৰথম দিনা? ভাল লাগিছে ন? হয় হয়। লগতে গাঁওখনো চাগে বহুত গৌৰৱান্বিত নহয় জানো এই বিষয়ে? গতিকে ভাল কথা। গতিকে মোৰ মা দেউতালৈও ভাল শুভেচ্ছা থাকিলে, আৰু এইফালে ভাইটিলে থাকিলে, আৰু ধন্যবাদ দিলোঁ ইমান সময় দিয়াৰ বাবে। কাৰণ আজি দিনটো গম পাইছোঁ ৰাতিপুৱাৰ পৰা সি বহুত ব্যস্ত,
আৰু ইয়াতকৈ বেছি ব্যস্ত হৈ পৰিব, গতিকে এই নাৰ্ভাছ কৰিব নালাগে। প্ৰতিজন মানুহক সময় দিবলৈ চেষ্টা কৰিবা লাইফত, আৰু বিশেষকৈ কোনোবা যদি তোমাৰ গাঁৱৰ মানুহ এজনো যায় বা গাঁৱৰ নহওক অচিনাকি মানুহ এজনো যায়, তুমি অকণমান হ'লেও সময়টো দিবলৈ চেষ্টা কৰিবা। এতিয়া ধন্যবাদ থাকিলে পাতিবলৈ। সঁচাকৈ ভাইটি কৃষ্ণকান্তক লগ পাই সঁচাকৈ ভাল লাগিলে, কাৰণ সি এজন বহুত চিম্পুল ল'ৰা, আৰু যিখিনি কথা সি আমাৰ আগত ব্যক্ত কৰিলে বহুত জানিবলগীয়া কথা। গতিকে সি যাতে ইয়াতকৈও ভাল কৰিব পাৰে, অসমখনৰ কাৰণে ভাল কৰিব পাৰে আৰু ভাৰতখনৰ কাৰণে ভাল কৰিব পাৰে, তাৰ বাবে আমি সকলোৱে আশীৰ্বাদ কৰিব লাগে। আৰু তেখেতৰ এই ভিডিঅ'টো মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, কাৰণ ভিডিঅ'টোত খুব কম সময়ৰ ভিতৰত আমি কৰিব লগা হ'ল। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে, এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো বসন্ত আল্টিমেট ব্লগ। সকলোকে ধন্যবাদ জনাই মই ইয়াতে ভিডিঅ'টো সামৰিছোঁ।